অতি সহজভাৱে জাল দহি কৰিবলৈ শিকোৱা হওক। গামোচাতে যে লাগি থাকে সূতাখিনি, সেই সূতাখিনিৰে কেনেকৈনো দহি গুঠা হয় আজি তাকে শিকোৱা হওক। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া মই প্ৰথমতে গামোচাতে লাগি থকা সূতাখিনি আঁতৰাই পেলাই খুব ধুনীয়াকৈ এটা এটা জোখত গাঁঠি দি ল'লোঁ। গোটেই গামোচাখনতে এনেকৈ গাঁঠি দি ল'লোঁ। তাৰপিছতে এয়া স্ক্ৰীণত দেখুওৱাৰ দৰে এটা গাঁঠিত যিখিনি সূতা আছে তাৰে দুভাগকৈ কৰিছোঁ। দুভাগ কৰি এইটো গাঁঠিৰ এভাগ আৰু সিটো গাঁঠিৰ এভাগ লগাই এনেকৈ অকণমান পকাই দিছোঁ। পকাই দিয়াৰ পাছতে ধুনীয়াকৈ এটা জোখত গাঁঠি মাৰি লৈছোঁ। দেখিছেনে? মই খুব ধুনীয়াকৈ লাহে লাহে কৰি দেখুৱাইছোঁ। আৰু এটা কৰি দেখাইছোঁ। এইটো গাঁঠিৰে আধা ৰখিছে নহয়, আৰু সিটো গাঁঠিৰ আধা সূতা লৈ দুইটা আঙুলিৰ মাজেৰে অকণমান পকাই দিলে, এনেকৈ এবাৰ বা দুবাৰ এনেকৈ পকাই দি ধুনীয়াকৈ এটা গাঁঠি মাৰি ল'লেই হ'ল। কিন্তু এটা কথা মন কৰিব, গাঁঠিকেইটা যাতে সমান জোখত হয়, তেতিয়াহে পিছলৈ ঘৰকেইটা সমান সমান হ'ব। এয়া মই আৰু এটা কৰি দিওঁ, ভালদৰে চাই ল'ব। এইটো গাঁঠিৰ পৰা আধা লৈছোঁ, এইটো গাঁঠিৰ আধা লৈ পেলাই এবাৰ বা দুবাৰ পকাই দিছোঁ। দিয়াৰ পিছতে দুইডাল সূতা লগাই এয়া গাঁঠিটো মাৰি দিলে এয়া আমাৰ এটা লাইন হ'বই আৰু। দেখিছে নহয়, এয়া এটা এটা ঘৰ হৈ গৈ আছে। এয়া মই এনেকৈ দেখুৱাই দিছোঁ। এয়া আৰু এটা কৰি দিছোঁ। আপোনালোকে যাতে ভালকৈ শিকিব পাৰে তাৰ বাবে মই এয়া কেইবাটাও কৰি দেখুৱালোঁ। জনাসকলেতো জানেই, নজনাসকলৰ কাৰণে দিছোঁ আৰু। এয়া মই গোটেইখিনি কৰি ল'লোঁ। তাৰপিছতে আকৌ সেই একেটা প্ৰচেছকে কৰি গ'লেই হ'ল। ইটো গাঁঠিৰ আধা আৰু সিটো গাঁঠিৰ আধা লগাই এনেকৈ গাঁঠি মাৰি দিব লাগে। সূতাখিনি যদি দীঘল হয় তেতিয়া সুবিধা হয়, আৰু যদি অকণমান চুটি হয় অকণমান গাঁঠি দিবলৈ প্ৰব্লেম হয়। মোৰ গামোচাখনৰ বাৰু দীঘলেই আছিলে, হ'লেও এয়া শেষৰ লাইনটোত অকণমান অসুবিধা হৈছেগৈ, আৰু অলপ দীঘল হ'লে ভাল আছিলে। এয়া খুব ধুনীয়াকৈ মই এনেকৈ দি লৈছোঁ। দেখিছেনে? গাঁঠিটো দিয়াৰ লগে লগে এটা নিমকিৰ আকৃতিৰ নিচিনাকৈ ঘৰটো হৈ গৈছে। আৰু এনেকৈয়ে জাল দহি গুঠা হয় আৰু। মই কিন্তু এবাৰ প্ৰথম গুঠিছিলোঁ, হ'লেও ইমান ধুনীয়া হৈছে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, যিসকলে নাজানে তেওঁলোকে কৰি ল'ব পাৰিব। এয়া মই প্ৰতিডালৰে এনেকৈ আধা আধা কৰি গাঁঠি দি লৈছোঁ। বাকীখিনিও মই দি লওঁ, তাৰপিছতে একেলগে দেখুৱাম আপোনালোকক। এয়া চাওকচোন, হৈ গ'ল মোৰ গোটেইখিনি কৰি। এয়া পাকটো দিয়াৰ কাৰণে অকণমান কোচ খাই খাই আছে, এয়া হাতেৰে মেলি দিছোঁ। দেখিছেনে? খুব ধুনীয়া লাগিছে হয়নে গাঁঠিটো? এতিয়া মই ইয়াতে দহি কৰিম। এয়া লৈছোঁ বগা সূতা আৰু ৰঙা সূতা, দুইটা লগাই লৈ মই এটা জোখত এই গাঁঠি যে দিছিলোঁ তাৰ যে এটা এটা ফুটা হৈ গৈছে, তাতে মই এনেকৈ সোমোৱাই দিছোঁ। দি এতিয়া এটা বেজী লাগিব, আৰু বেজীত সূতা ভৰাই লৈ এয়া সূতাখিনিৰ মাজেৰে বেজীটো সোমোৱাই দি এতিয়া এনেকৈ গাঁঠি দি ল'ম। এয়া দুটা বা তিনিটাকৈ দিব এনেকৈ গাঁঠি, তেতিয়া বেছি মজবুত হয় আৰু দহিটো কেতিয়াও খুলি নাযায়। মই এয়া তিনিটাকৈ দিছোঁ। তিনিটা গাঁঠি দি অকণমান টানি দিব। সূতাডাল অকণমান ডাঙৰকৈ ল'ব, আৰু এয়া দহিটোৰ মাজেদি, থোপাটোৰ মাজেদি মই ধুনীয়াকৈ বেজীটো সৰকাই দিছোঁ। এনেকৈ যদি সৰকাই দিয়া যায় দহিটো কেতিয়াও খুলি নাযায়। কিছুমানে এনেকৈ সৰকাই নিদিয়ে, সেই গাঁঠিটো দিয়া ভাৰতে সূতাডাল অকণমান দীঘলকৈ ৰাখি কাটি দিয়ে। গতিকে এটা সময়ত গামোচাখন যেতিয়া ধোৱা যায়, ধুলে সেই দহিটো মানে এৰি যোৱাৰ চান্স থাকে। কিন্তু এনেকৈ যদি দিয়া যায় কেতিয়াও এৰি নাযায়। মই চাদৰতো এনেকৈয়ে দহি কৰোঁ। গাঁঠিটো দিয়াৰ পিছত বেজীটো মানে গাঁঠিটোৰ ভিতৰেৰে এনেকৈ সৰকাই দিব লাগে। কোনো দিনাখনে মানে এৰি যোৱাৰ চান্সেই নাথাকে, টান হৈ ধৰি যায় সূতাডাল। এয়া মই আৰু এটা কৰি দিছোঁ। এয়া বেজীটো সোমোৱাই দিয়াৰ পিছত সূতাখিনি অকণমান দীঘলকৈ ৰাখিব, বেজী সূতাখিনি।
আৰু এতিয়া এয়া 2 পাক বা 3 পাক দি দিব। এইটো যিমান দিয়ে আপোনাৰ কথা, 4 পাক 5 পাকো দিব পাৰে। যিমান দিব সিমান মজবুত হ'ব। আৰু ইয়াৰ ওপৰত ধুনীয়াকৈ এটা এটা থোপা হৈ গৈছে, দেখিছেনে? বেজীটো এয়া সোমোৱাই দিছোঁ মই মাজেৰে। এতিয়া সমান জোখত কাটি যাম। এনেকৈ দহি কৰিলে দহি সূতা অকণমানো পেলনি নাযায়। দেখিছে নহয়, মোৰ অকণো পেলনি যোৱা নাই। মানে যিমানখিনি সূতা লাগে সিমানখিনিহে প্ৰয়োগ কৰা হয় তাৰমানে। এয়া ধুনীয়া লাগিছে হয়নে? এইফালে মই এয়া গোটেইখিনি কৰি লৈছোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে। ওপৰখিনি জাল নিচিনা হৈছে আৰু তলত এয়া ওলমি ওলমি থকাকৈ দহি। হয়নে বাৰু সহজ? প্ৰথম কৰিলে অকণমান অসুবিধা পাব পাৰে, কিন্তু তেনেই সহজ হয়। এয়া মই গোটেইখিনি কৰি ল'লোঁ। এইবাৰৰ পৰা বেলেগক দহি কৰিবলৈ নিদি বিহুৱানখন চেনাৰ বাবে নিজে দহি কৰি দিবচোন। নিজৰে মনটো বহুত ভাল লাগে নহয়নে? এয়া মই এইখিনি কৰিলোঁ, কৰি বাকীখিনিও কৰি আপোনালোকক দেখুৱাই আছোঁ। এয়া মোৰ গামোচাখন কৰি সম্পূৰ্ণ কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব নাপাহৰিব দেই। আৰু মই সহজভাৱে শিকাবলৈ পাৰিছোঁ নে নাই সেইটোও জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।